গুড মৰ্ণিং বন্ধু বান্ধৱীসকল। এয়া আজি জাতিলাও পুলি ৰোৱা সময়টো শেষে হ'ল, তথাপি এজোপা ইয়াতে দিম বুলি ভাবিছোঁ। হয়নি নহয়নি, জাতিলাওটো বোলে পূৰা ডাঙৰকৈ খান্দিব লাগে। জাতিলাও পুলি ৰুই আছোঁ এতিয়া। গোবৰ চোবৰ অলপ দি কিনি ৰুব লাগিব ধুনীয়াকৈ। কাটা কোৰটো লগাই আছোঁ, জনাই নজনাই। বজাৰৰ পৰা ডালিয়া পুলি দুটা আনিছিলোঁ, সেইটো ৰুই দিওঁ ইয়াতে। টাব 3টা কিনি থৈছিলোঁ, ফুল কেইটামান সলাব লাগে। এয়া পিচ লিলিজোপা মই এনেই পলিথিনতে এনেকৈ থৈছিলোঁ পচাই, এইটো এতিয়া টাবত দি দিওঁ। আৰু ইয়াতে এটা আছে মোৰ পিচ লিলি, এইটো এটা সলাই দিম তাতে। এইখিনি কাম কৰি আছোঁ আজি। বাৰীৰ চাফ চাফাই, এই অৰ্কিডটোৰ পৰাও মানে জেগাটো চেঞ্জ কৰি দিম। এতিয়া কলিয়াব ধৰিছে, দেখোন কলি ওলাইছে। আৰু মাটি অলপ লৈ আহিলোঁ, এই যে আমাৰ জাবৰ জ্বলোৱা মাটি, জাবৰ জোঁথৰ জ্বলাই দি যি থাকি যায় সেইটো মাটি খুব সাৰ হয়। মই তেনেকৈ দিওঁ, সাৰ চাৰ নিদিওঁ। খালি সেইদিনাখন কেঁচু সাৰ অকণমান আনিছিলোঁ, সেয়া কেঁচু সাৰখিনি অকণমান মিক্স কৰি দিওঁ। এতিয়া ফুলটো বহাই দিম ইয়াতে। বেছি মেলি গৈছে ন শিপাবোৰ, একদম কাটি দিছোঁ অলপ। এতিয়া মাটিখিনি ভৰাই লওঁ। কেঁচু সাৰ অলপ আৰু জাবৰ জোঁথৰ জ্বলোৱা মাটি তেনেকৈ দি দিছোঁ, এতিয়া বহাই দিম। এতিয়া এইজোপা এতিয়া পিচ লিলি সুন্দৰকৈ ফুলিব, এনেকৈ মাতিব। এয়া মোৰ পিচ লিলি। পিচ লিলি ইয়াতে তাতে ভৰাই দিম বাৰু, মাটিখিনি পঞ্চিয়াই থ'ম নেকি। মাটিটো দিব লাগিব। কচু, ঘৰৰ কচু হয়, দেখিছে কিমান ডাঙৰকৈ পৰিছে। কচু খানাই কচু খাই 2:30 বাজি গ'ল। বাঘৰলৈ আহি আছোঁ অলপমান। তাই মাতি পঠিয়াইছে, তাই বোলে চুলি কাটিব লাগে, চুলি অলপ কাটি দিওঁ।
এয়া গৈ আছোঁ মানে পালোহি আৰু ঐ स्मरण वो ठोकते है काय ना समकक तो है ना पापा लाई जा का जा की करे से भी पूरा ड्यूटी की खबर खाती तुंगुरी नहीं चुली काटिम কৈছো সেইকাৰণে আঞ্জি মামা দলো এইফালে হা লগ দিলে মঙলা এইফালে হা ইমান ধুনীয়া চুলি পইচা কাটিব কৈছে আৰু মই চুলি কাটিব আহিলোঁ এতিয়া আহিছোঁ বাই ভাগৰ চুলি চুলি ইমান ধুনীয়া আগতে মই কাটিছিলোঁ নেকি ন আগৰবাৰ মই কটা নাই নেকি মজাকৈ কাটিম ধৰচোন ছুটি কৰি দিম নে অলপ হ'ব দেই আঞ্চিও আহিছে এইফালে চুলি কাটিব চাব আহিছা নেকি তোৰ যে কিবাটো কাইটটোৱে ইমান ডিষ্টাৰ্ব কৰি আছে মোক ৰ'বা ভিডিঅ' কৰি আছোঁ মই চুলিটো কাটি এয়া কেনেকৈ লাগিছে চাওক এইফালৰ পৰা এতিয়া আকৌ না কেনেকৈ লাগিছে চাওক telan mi deko jam tu telan deh নাই কাটিছে বহুত দীঘল আছিলে আকৌ বহুত দীঘল আছিলে আনছি কি কৰিছা যোৱা যা যা বোলে তোমাৰ চুলি চব লাগে ৰমণি এবাৰ শুনি গ'ল ন তাই নথকাতেহে মই এবাৰ দুবাৰহে 5 বাৰমান পাৰ্লাৰত কাটিলোঁ নেকি নহ'লেতো আমি তাইহে কাটে চব মানে নাগালেণ্ড দোকানে কেঁচু লাগিব কাৰণে মানে চাই কাপ খাই লওঁ তাৰপৰা যাওঁ লম্বাই চিগা ম্যাম লৈ জানিঙ আন্ধাৰ নামি গৈছে এইফালে কুঁৱলীও পৰি গৈছে ঘৰলৈ উভতি গৈ আছে এতিয়া লগতে গৈ আছে বাও চিকেন কিনিব বোলে চিকেন কুকুৰ খাব কুকুৰৰ কাৰণে কুকুৰ তিনিটা আছে ডগি পাম নে নাপাম পাই যাবি মজা চিকেন পুৰা পুৰি থোৱা চিকেন আজি আমি আহি আছোঁ অকণমান দৰকাৰত এয়া পালোহি দিনৰ মোজাও লৈ ল'লোঁ দেই শিৱসাগৰ আহোঁতে এয়া আছে দলমুখ চাৰিআলি ট্ৰেড এক্সপৰ্ট হ'ব নেকি শিৱসাগৰ ডেট 16 নৱেম্বৰ টু 4 ডিচেম্বৰ একে হ'ব দেখোন একে হ'ব কমলাখন লৈ